আমাৰ অসমত কেইটামান বস্তু আপোনাৰ বিজনেছত পৰিণত হৈছে। মানে আপুনি ধৰি লওক আগৰ নিচিনা বস্তুবিলাক দেখিবলৈ কোনো পোৱা নাযায়। এতিয়া আগৰ আপোনাৰ ধৰি লওক ভাওনাখনেই হওক বা বহাগৰ বিহুখনেই হওক, আগৰ নিচিনা হৈ আছে জানো? আপুনি আপোনাৰ চোতালত আপোনাৰ ঘৰখনত বিহু এখন হুঁচৰি দল এটা গোৱাবলৈ হ'লে আপুনি পইচা দি মাতি আনিব লাগিব, তেতিয়াহে সেই হুঁচৰি দলটো আহি আপোনাৰ চোতালত পদৰ ধূলি দিব, হয়নে? আপুনি ভাওনা এখন পাতিবলৈ হ'লে গাঁৱৰ ল'ৰাকেইটাই ভাওনাখন গালে নহ'ব। আপুনি বহুত দূৰ দূৰণিৰ পৰা মানুহ আনি আপুনি এই ওচৰৰ গাঁৱৰ বা নামঘৰত ভাওনাখন পাতিব, হয়নে? তাত আপুনি পইচা দিছে, সেইটোতো বিজনেছেই হৈছে। আপুনি আজিকালি আগতে গাঁৱত বিয়া এখন ওলালে মানে এসপ্তাহ আগৰ পৰা আপোনাৰ গাঁৱৰ ল'ৰাখিনিয়ে ৰভা দিয়াৰ পৰা খৰি ফলাৰ পৰা গোটেই সম্পূৰ্ণ সমস্ত পেণ্ডেল দিয়াৰ পৰা পেণ্ডেল ভঙালৈকে দায়িত্বত থাকে। আজিকালি আছেনে? আজিকালি সেইটোও বিজনেছ বা সেইটো বিজনেছ মানি লৈছোঁ। কিন্তু এনেকুৱা কিছুমান মানে বিজনেছ হৈছে যিটো অসমত হ'ব নালাগে, সেইটো একদম হ'বই নালাগে। এনেকুৱা কিছুমান, এতিয়া মানুহে সকামখন কিয় পাতে? আপুনি ভাবিছে সকামখন পাতে দুখীয়া ঘৰৰ হওক বা ধনী ঘৰৰ হওক, মইতো ক'ব নাযাওঁ। ধনী হ'লেও সকাম, দুখীয়া হ'লেও সকাম। ধনী ঘৰৰ সকামখন যেনেকৈ হওক ধুনীয়াকৈ পাতিব, ঠিক আছে। ভকতক ধৰি লওক আপোনাৰ খুচি কৰিব বা ভকতক মানে ধৰি লওক যিটো প্ৰাপ্য দিব লাগে বা অৰিহণা দি দিব। কিন্তু কথা হ'ল দুখীয়া মানুহ এঘৰে সকামখন কিয় পাতে? কোনোবা ঢুকালে বা কোনোবা মৰিলে সকামখন মানুহে এনেই চখত নাপাতে। মই সেইদিনা যোৱাকালি এঘৰ মানুহত গৈছিলোঁ, মানুহৰ সকাম আছিলে। যেতিয়া সকাম ভাঙিলে মই বাহিৰলৈ ওলাই আহিলোঁ, তেতিয়া 3জনমান ভকতে প্ৰায় এই হিচাপটো মিলা নাই, অংক মিলা নাই। মই চাইছোঁ, মই বুজি পাইছোঁ, কিন্তু মই কোৱা নাই একো। অৰিহণাক লৈ মিলা নাই ভকতক। কাহিনীটো হ'ল মানুহ ঘৰ দুখীয়াই হয়, সেই তাতো সন্তুষ্ট নহয়। সকামখন মানুহে কিয় পাতে? উদ্ধাৰ হ'বৰ কাৰণে পাতে। সেইটো এটা বিজনেছ, ভকতৰ মাজত বিজনেছ হৈ গৈছে। আপুনি ভাবি চাওক, সেইটো হ'ব লাগে জানো? সেইটো কেতিয়াও হ'ব নালাগে। অসমত ধৰি লওক মানুহৰ ঘৰত কিবা এটা বিপদ হ'লে সকাম নিকাম এটা কৰে, ঠিক আছে। এনেই মানুহে বা বিয়া এখন পাতিছে, সেইটো বেলেগ কথা। সকামত মানুহক উদ্ধাৰ কৰি দিলেও হয় যথেষ্টখিনি। এনেও আপোনাক জা জলপান প্ৰসাদৰ পৰা ধৰি গোটেইখিনি দিয়াই হয়। তথাপিও আকৌ মানুহৰ অৰিহণাটোত লাগি থাকে। ধনী মানুহঘৰ হ'লে যিকোনো ভকত গুচি যাব, পইচাটো পাব না। কিন্তু দুখীয়া মানুহ ঘৰত কিছুমান মানুহৰ ঘৰত সকাম খাবলৈ গাঁৱৰ ভকতকেইজনেই নাযায়। আপুনি চাব, আপোনাৰ ঘৰত যদি হৈছে, তেতিয়া আপুনি বুজি পাব কথাটো, হয়নে নহয়? সেইবিলাক বিজনেছ হয়। সেইবিলাক মানুহ ঘৰ উদ্ধাৰ কৰা নহ'ল, বিজনেছ কৰা হ'ল। সেই তেনেকুৱা বিজনেছ হ'ব নালাগে, বুজি পাইছেনে? গাঁৱৰ সেই হুঁচৰি দলটো আজিকালি আপোনাৰ ঘৰত হুঁচৰি বহাগৰ দিনত চাবচোন, আজিকালি আমাৰ আগৰ দিনৰ গতে ল'ৰা ছোৱালীবিলাকে এতিয়া হুঁচৰি নামাৰে। পইচা দিলেহে হুঁচৰি মাৰিবলৈ যায়। ভাওনাখনো সেই ভাওনা হৈ থকা নাই। গাঁৱৰ ল'ৰাকেইটাই ভাওনাখন কৰিলে কি যায়? বহুত তেনেকুৱা গাঁৱত ওলাব ভাওনা কৰিব পৰা ল'ৰা আছে, কিন্তু নকৰে। বহুত দূৰণিৰ পৰা একদম ভাওনা এখন মাতি আনিব পইচা দি পিনে, হয়নে? সেইটো কিয় হৈ আছে? আজিকালি মানুহবিলাকো মডাৰ্ণ হৈ গ'ল ন। গাঁৱৰ ল'ৰাকেইটাই ভাওনাখন কৰিলে ভাল নহ'ব, হয়নে?